Hey friends, Assalamualaikum. Rohan blogger আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই অলপ ঘৰৰ কাম উলিয়াই লৈছোঁ। বাপেকে বেটা স্কুলত থৈ আহিলে। এই বাহিৰত বহি আছে যে মই চকীখন বাহিৰলৈ উলিয়াই লৈ সেয়া বৰমা বহি আছে। আমায় অলপ বস্তুবোৰ ইফাল সিফাল কৰাত মোক সহায় কৰি দিছে। মাজে মাজে প্ৰায় ঘৰৰ বস্তুবোৰ ইফাল সিফাল কৰি সজাই থাকিলে মনটো ভাল লাগে। আমায় মোক হেল্প কৰি দিয়ে, মই কৰি থাকোঁ প্ৰায় মাজে মাজে। এতিয়া বহুত দিন মই মানে স্কুললৈ অহা যোৱা ৰাতিপুৱাই ওলাই যাব লাগে। স্কুললৈ অহা যোৱা কৰি ভালকৈ ঘৰ দুৱাৰখন চাফ চিকুণ কৰিবই পৰা নাছিল। আৰু এতিয়া দিন ছুটি যে স্কুলৰ পৰা আহি আগবেলাটো গুচি গ'লে পিছবেলা কাম কৰিবলৈ মন নাযায় আৰু সেইকাৰণে আজি ভালকৈ কৰিছোঁ। আমাৰ ছাৰ স্কুলৰ পৰা আহি পালে, বাপেকে আনিলেগৈ তাক। এতিয়া কৰিলা পাৰিলা কাইলৈ পোৱাটোহে কথা। হ'ব এতিয়া নকৰিবা, কাম কৰি আছোঁ, তুমি দিগদাৰ নিদিবা দেই। স্কুলৰ পৰা আহিয়ে বদমাছি নহয়। দিনটো কাম কৰি ইমানেই ভাগৰ লাগিলে অকণমান বোলো ভাগৰ মাৰোঁ। বাপেক পুতেকৰ কি উৎপাত বিচনাত, ভাগৰ মাৰিব নোৱাৰি অকণমান। বেটাই কাক ভাল পায়, আবুক নে আমি? অকল দাদীক ভাল পোৱা? পিৰামিড বনাইছিলা আমি নাচালে গমেই নামা কেতিয়া বনালা কি হ'ল তুমি তাক বোলে মাৰি থাকা বোলে মন থাকোতে ঘৰত হয় নি? মাৰো নি মই? একো খাবলৈ নিদিওঁ। তাৰপাছত মই খাবলৈ নাই দিয়া তোমাক। দিনটো কৰ্ণফ্লেক্স ক্ষীৰ বনাই দিয়া নাই? তোমাক মই খাবলৈ দিলোঁ নাই? এতিয়া মই তোমাক জেলি মটম। বেটাক আকৌ ফুচকা খাবলৈ যাব লাগে, ইমানেই আমনি কৰিছে। বাপেকে ওলাবলৈ ক'লে তাকে তাক ফুচকা খুৱাই আনোগৈ। ইয়াক আৰু এটা দি দিয়কচোন। ভাল লাগিছে নিজা, আমি প্ৰথম খাইছোঁ। খোৱা মজা, খোৱা। জ্বলা পাৰিছে খাবলৈ। অ'কে, জ্বলা হ'লে ভাল লাগে। মজা, ব'লা হৈ যাব। আৰু বেলেগ খাবা বোলা, পানী নিখাই দিয়া, বেলেগ খাবা বোলা। দেখিলা বোলা, জ্বলা আছিলে ফুচকা, বহুত জ্বলা আছিলে, তথাপি খাব পাৰিলে। তাৰ মুখখন জ্বলা জ্বলা লাগি আছে যে। এই মিঠাই এটা খাবলৈ মন গ'ল, মিঠা খাবলৈ আহিছোঁ। পঢ়ি ল'বা বোলা। তাক চিকেন লালিপপ লাগে, কচোন। নাখাওঁ, ইয়াত চিকেন নাপায়, ব'লা। এতিয়া চিকেন লালিপপ নোখোৱাকৈ সি ঘৰলৈ নাহে। তাৰপিছত পেক কৰি ঘৰলৈকে লৈ আনিলোঁ। ঘৰ আহি পাই কাপোৰকেইটা সলাই লগালগ তাৰ সি নিজৰ কামত লাগিলেই। বলটোত পানী আনি চকচোন বাৰু বিচনাত থৈছে কেনেকৈ। কিমান মই আচাৰি লৈ পিটিম আৰু তুমি কোৱাচোন? তই সেই বাহিৰলৈ আচোন, তোক মই বাহিৰত থৈ দিওঁগৈ। মোৰ আমনি লাগি গৈছেগৈ। চোৱা তুমি এই বিচনাখনতে পানীখিনি এতিয়া পৰিলে মানে
দে চাওঁ ৰ মই সেই আচাৰ এডাল আনো ঘৰৰ বাহিৰ কৰিম ইয়াকেইটা মই গাইজ আজি ফুচকা খাইলোঁ আজি ভাত খাবলৈ আৰু আজি বাই বাই বাহিৰত বৰষুণ দি আছে তাকে ফুলপাহ চাবলৈ আহিলোঁ বৰষুণ পৰিলে ফুলপাহ চাই বৰ ভাল লাগে মোৰ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ফ্ৰেণ্ডছ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে যদি লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব গুড নাইট